তই আকৌ আজি দোকান নগলি যে? আজি দোকান নুখুলকে তাৰমানে কি? আজি নাযাওঁ, নুখোলো আজি দোকান। সেই আপোনাক কথা এটা ক'ম বুলি ভাবিছোঁ, পাহৰি আছো চা। এই পাপা, আজি মমাই আহিব নহয় আমাৰ ঘৰলৈ, গম পাইছে নাই? মমাইৰে আজি ইমান দিন দেখা দেখি নাই, খবৰ এটাও নলয়। জীয়াই আছনে মৰিলি বুলি আজি আকৌ কি মনত পৰিলে তাৰ ভগা মাকলৈ আহিবলৈ? আহিবলৈ দিয়কচোন, আহিম বুলি কৈছে। কেলেনো বকি থাকিব লাগে আপুনি উল্টা পুল্টাবিলাক? আগতে কেলে নাহে পিছে? দুখীয়া দেখি নাহে। এতিয়া সেই 2 টকা পইচা হাতত হৈছেতো, সেইকাৰণে এতিয়া চবেই লৈ মাৰি আহিব লৈছে আমাক লৈ। দুখীয়া হওঁতে কোনো নাহে 2 টকা দিব লাগিব নেকি বুলি। হ'ব দিয়ক, এইবিলাক বকি নাথাকিব। সিহঁতে আহিলে মানে এইবিলাক বকি নাথাকিব। কোন আহে নাজানো, অথনি ফোনটো কৰি কৈছে বোলে সেই সৰু মমাই সিহঁতে আহিম বুলি কৈছে। ক'ব ন কোন আহে আৰু। মা, সিহঁতৰ লগত আৰু লথৌ আহিব হয় নাই? কোন আহে আহি থক, লথৌ আহে, থথৌ আহে, পথৌ আহে, যি আহে আহক। মই নাজানো। চাবিটো দে, দোকানখন ময়ে খোলোংগে। আলহী আহিলে মোক মাতি নাথাকিবি, যি বনাও বনাই খুৱাই পঠিয়াই দিবি। সিহঁতে থাকিবলৈ আহিব বোলে, যাবলৈ নাহে নহয়। ঘূৰি নাযায়গে বোলে, থাকিব। আইঅ, এহেঁতেও কম নহয়। এতিয়া সেই এগাল খাবলৈহে আহিছে। একো নহয় দিয়ক, এসাঁজে খাব কিবা। এতিয়ানো আহিম বুলি কৈছে, সিহঁতক কেনেকৈ নাহিবি বুলি ক'বনো। হেৰি কৰিব, আপুনি সেই দোকানৰ পৰা আহোঁতে মাংস অলপ লৈ আনিব, বন্ধাকবি কেইটামান লগত। বাৰু চাব লাগিব কি কৰা হয়। আনি দিব লাগিব সেই 2 দিনৰ পুৰণা ব্ৰইলাৰ কাটি থোৱা। 1 কেজিমান লৈ আহিব লাগিব তাই। বন্ধাকবি এইখিনি সৰহকৈ দিবি, একদম জোল বনাই দিবি। জলকীয়া কিমান সৰহকৈ দি দিবি, ভোট জলকীয়া আছে দোকানত, সেয়াৰ পৰা 2টামান আনি ল'বি। তাৰপৰা দি দিবি সৰহকৈ, যেনেকৈ এসাঁজ খাই আৰু পিছদিনাখন ৰাতিপুৱা যায়গৈ। পপাতে মানুহ মাৰি দিবি কিন্তু দেই। ইমানখিনি জলকীয়া দি দিলে মানে সি কেনেকৈ থাকিব বাৰু? পিছদিনাখনি আমাৰ গোটেই লেট্ৰিনটো ভৰাই দিব হাকি। যা, দোকানৰ চাবিটো লৈ আনগে যা। মই দোকানলৈকে যাওঁগৈ। এইবিলাক মই সিহঁতৰ লিলিমাইবিলাক চাই থাকিবলৈ নাই। বলিনকা দেখোন, বহুত দিনৰ মূৰত দেখিলোঁ। কেনেকুৱা, ভালে আছে? আছোঁ আৰু দেই, ডিঙিটোতে মাথাটো লগাই জীয়াই। পিছে সেই চিংৰা আজি বনোৱা নে কি? এইখিনি এতিয়া তেলৰ পৰা বকবকাই নামিছে। আইঅ, এই চাট একদম হেভিকে দিছা। চিংৰাইনো বকবকাই থাকেনে? কেলে আপুনি দেখা নাই নেকি? একদম চিংৰাটো তেলত দিয়াৰ লগে লগে বক কৰি থাকে যে। সেইটোকে কৈছোঁ আকৌ, বকবকাই নামিছে বুলি। বহক, মই গৰম গৰম চাহ একাপ আৰু চিঙৰা এটা দি দিওঁ। যেনেকৈ যি নহওক, তহঁতৰ দোকানৰ চাহকণ খালে মানে ঘৰত খাবগৈ নালাগে আৰু, একদম ফুল এগিলাচ দিয় নহয়। চাহ খালে মানে হেৰি আৰু মন ভৰাই খাব লাগে আৰু। অকণমানি গিলাচত আকৌ আমাৰ এজনীয়ে চাহ দিবলৈ নিদিয়ে বোলে। পইচাটো দিলে কি হ'ব বোলে, অকণমানটো বেছিকৈ দিব লাগিব চাহকণ। সেইকাৰণে সেই গিলাচ একদম ডাঙৰ আনিছে তাই। জানিছে আৰু তাই ব্যৱসায় কৰিবলৈ। বাকী ভালেই শুনিছোঁ বাৰু, তুমিও বোলে আজিকালি সেই মদ পানীবিলাক খাবলৈ এৰিছা। তাকেহে এৰিছোঁ আৰু, কিমাননো এইবিলাক একে সোপাকে খাই থাকিব। বোলো এই ঘৰখনৰ অকণমান কিবা এটা হওক নেকি বুলি এৰি চাইছোঁ, কিবা এটা হয় নেকি বুলি। ভালেই কৈছা দিয়া। পিছে ৰ'বা, আমাৰ এজনীয়ে নহ'লে বৰ কেৰাই থাকিব নহয়, দেৰি হ'লে মানে গ'লে যোৱাটো কৈ দিওঁ তাইক। বোলো হেল্ল', মইনা মাক, মোৰ অকণমান দেৰি হৈ যাব দেই ঘৰলৈ যাওঁতে। এই বাটতে মই সেই বিতুলক লগ পালোঁ, তাৰ লগতে বোলো চাহ একাপ খাই লওঁ। এই ৰূপালীহঁতৰ দোকানতে সোমালোঁ। তোমালৈ লৈ যাম নেকি বাৰু? গৰম গৰম চিংৰা বনাই থৈছে ইয়াত। আপুনিও ভাল মানুহ আহি দেখোন ঘৰে পাইছিলেহি। বাটতেনো বা সেই চাহ অকণ খাবলৈ সোমাব লাগেনে? বা একো নহয় দিয়ক, খাই আহিলে বাৰু। হেৰি কৰিব, আমালৈ সেই চিঙৰাকে লৈ আহিব। সিহঁতৰ দোকানত আৰু হেৰি পায়, এইটো কিবা আলু চপ নে কিবা চপ বোলে এটা পায়। সেইটো লৈ আহিবচোন। আৰু চাটনিখন বেলেগ ভাল খাবলৈ, 2 পেকেটমান লৈ আহিব, ভাতৰ লগতো খাম। বাৰু হ'ব দিয়া, কৈ চাব পাৰিম আৰু, দিয়ে নিদিয়ে সৈকেহে জানিব। হয় দেই, এই মাইকী মানুহবিলাকে বৰ কেৰকেৰাই থাকে বুজিছা। সুখ শান্তি নোহোৱা হৈ গৈছে আৰু বিয়াখন পাতি লৈ। একদম ফূৰ্তি ফাৰ্তা বুলি কোৱা বস্তুটো নাইকিয়া হ'লে আৰু, জীৱনৰ ৰস পম নাইকিয়া হ'লে আৰু বিয়া চিয়াবোৰ পাতি পেলানি। নক'বা, আপোনাৰ যে অকণমান ভালেই। মোৰ যে ৰাম বুলি ক'লো আৰু, একদম তিতা টেঙা জ্বলা কেঁহা চব লগাই পঠিয়াইছে আৰু, চব দেখুৱাই দিছে আৰু। কেলেনো বিয়া পাতিছিলোঁ জানো, কেতিয়াবা একদম নিজৰ মাথাটো যেন কলগছত মাৰি ফুটুৱাই দিম। আজিকালি দেখোন বোৱাৰীবিলাকে ফেচবুকৰ পৰা বোলে খুব পইচা ঘটিছে। কেলে ৰূপালীক মোবাইল এটা দি দিবি আকৌ, ফেচবুক খুলি দিবি, ফেচবুকৰ পৰা তাইও পইচা আনক, 2 টকামান পইচা পাই ধনী হ'ব পাৰিবি। আইঅ, নালাগে পাই, ফেচবুকখন খুলি লৈ এই বয়সত সেই উঠৰে পকৰে একদম গোটেই লিপষ্টিক সানি গোটেইখন মতাবোৰ ভুলাবলৈ নালাগে দেই এইখন। হ'ব আৰু, এয়াই আতিছেগে আৰু। পিছে নোহোৱা নহয় কথাটো, শইকীয়াই ঠিকেই ক'লা বাৰু কথাটো। আজিকালি বোৱাৰীবিলাকৰ যিহে কোব উঠিছে, মই তোমাক কৈছোঁ নহয়, ল'ৰা পোৱালি একো নাচায়, চবকে এৰিব,
মতাটোক নেচায়ে, ল'ৰা পোৱালীকো নেচায়, চবকে লাট দি গুচি যাবগে ভাল এটা পালে মানে। হয় বাৰু, কথাটো সেই ময়ো গুণুক-ঘানাককৈ বাৰু শুনিছোঁ কিছুমান কথা। আপোনালোকে এতিয়া শুনিছে বা না শুনা সেইটো হ'লে নাজানো। কেলৈ আমাৰ এই ভুৱন কাহঁতৰ বোলে এই বোৱাৰীজনী কাৰোবাৰ লগতো খুব লিলিমাই কৰি আছে বোলে। তাকে এই পিতেকটো নাথাকে, বাহিৰত থাকে, এই বাঙালৌ নে ক'ৰবাত থাকেগৈ গৈ। ঘৰৰ অৱস্থা পাতি বৰ এটা ভাল নহয়। পিতেকে সেই কষ্ট কৰিবলৈ বুলি ওলাই গৈছে, পইচা ঘটিম বুলি, বাঙালৌত নে ক'ত আছেগৈ বোলে। ঘৈণীয়েকক মোবাইল লাগে, উৎপাত দিলে এটা মোবাইল কিনি, এতিয়া এই কাৰোবাৰ এটাৰ লগত লিলিমাই বুলি কৈ থকা বুলি শুনিছোঁ। এতিয়া নাজানো আৰু, ক'ব নোৱাৰো কি হৈছে এইবিলাক দেই। এতিয়া বোলে সেইদিনাখনি দেখোন তালৈ যাবলৈকে লৈছিলে বোলে, শহুৱেকে পালেগৈ বুলিয়ে অকণমান ৰখাই থ'লে। এতিয়া তাক মাতিছে, সি কি কয় এতিয়া। সেয়া এতিয়া শুনিছা শইকীয়া, এইবোৰ নকৰিবা। মোবাইল দিলেও মানুহ ফেচবুক খুলিবলৈ নিদিবা। আজিকালি বোৱাৰীবিলাকৰ বৰ অতপালি বাঢ়িছে। এইবোৰ মানুহৰ আগত নাক কাণ উলিয়াব নোৱাৰা কৰি দিছে দেই। যাওঁকেহে বুজিছা, আমাৰজনীও সেই ঘৰত বা মোবাইলটো লৈ এতিয়া কিবা কৰি আছে এইবিলাক। যদি এই বয়সত যদি বেলেগলৈ যাবলৈ হয় নহয়, মোৰ একদম নাকটো ক'ত থম আৰু। সেই বুজিছা শইকীয়া, উঠিছোহে আৰু দেই। পিছে পইচাটো কিমান দিব লাগিব বাৰু? এই নালাগে দিয়ক, আজিলৈ পইচা নালাগে আৰু, মোৰ ফালৰ পৰা আপোনালোকক টিপ দি দিলোঁ। হয় নেকি? বাৰু ঠিক আছে, কোনোবা এদিনা আমি খুৱাই দিম। তেনেহ'লে শইকীয়া আমি আহিলোহে আৰু। অঁ ভাল বাৰু, আহি থাকিব মাজে মাজে। কথাটো ময়ো নহ'বা নহয় বাৰু, আমাৰজনীও এইকেইদিন বৰ ষ্টাইল হৈছে নহয়। একদম কাপোৰে চাবিনে, তাই ওঠত লিপষ্টিকেই চাবিনে, কাণত কাণফুলিয়ে চাবিনে, বৰ ষ্টাইল হৈছে এইকেইদিন। ময়ো দোকানখন বন্ধ কৰি ঘৰলৈহে যাওঁগৈ নেকি সোনকালে, ঠিক নাই ইহঁতে কি কৰিছে। অঁ পাহৰিছোঁৱে, আকৌ আলহীও আহিব নহয় বোলে। ভাত পানী খাব নালাগে নেকি বাৰু হে? অথনিৰ পৰা যে বহি লৈ চায়েই আছ মমাইহঁতে আহিব বুলি। আহিলে এনেও দেখিবি, সোমোৱালে এই ভাতখিনি। ৰচোন তই এজনী, যাম নহয়, অকল খাকে থাক। সেইকেইটা মামাহঁতে আহিছে হপায়, হয় লাগিছে, হয় নহয় চাহি আব। অঁ হয়, সেইকেইটা মামাই, সৰু মামাই আহিছে, মামীও আহিছে, সিহঁতৰ সেই লঠৌ আহিছে আৰু সেই পখিলা আহিছে চা। আজি বিৰাট ভাল লাগিব কাৰণে আমাৰ মাহঁতে পালেহি মানে, তই ভিতৰলৈ লৈ আহিবি দেই। মই এইবিলাক চকী টেবুলবিলাক অকণ চাফা কৰি দিওঁগৈ, লেতেৰা হৈ আছে নহ'লে। এই মামাহঁতে পালেহি নহয়। অঁ পালেহি নে তহঁতি? থিয় হৈ আছ যে, বহ আকৌ ইয়াতে। আমাৰ এয়াই আৰু ভগা ঘৰ আৰু, কি কবি আৰু, তহঁতৰ নিচিনা নহয়। তোমালোকৰ ঘৰটো দেখোন আগতকে বহুত ধুনীয়া কৰিলা। এতিয়া মানে পানী নপৰে ন, আমি ইয়াত থাকিলে মানে আমাৰ গাত। পানী নপৰে নহয়, আমাৰ ঘৰটোত আগৰ ঘৰটো বেলেগ আছিলে, এতিয়া আমি নতুনকে বনালো নহয়, পানী চানী নপৰে, থাকিবলৈ ভাল লাগে। এই মামী বহক আকৌ, থিয় হৈ থাকিলে। তহঁতিকেইটা থিয় হৈ থাকিলি দেখোন, বৰ এফালে। মই এতিয়া নবহো দেই তোমালোকৰ ঘৰত, মই তোমালোকৰ গোটেই ঘৰটো চাম এতিয়া। ঐ চেংু দেখাবি বৈ তহঁতৰ ঘৰটো। উৰি যাম আকৌ, মোক নিনিয়া নেকি তহঁতে? বল মই তহঁতৰ গোটেই ঘৰতে দেখাম, আগফালে পাছফালে চবফালে দেখাম বৈ। ফলমি। তহঁতি ভালে পালেহি ন? অঁ যেনে তেনে পালোহি। তহঁতৰ ৰাস্তাটো বাৰু আমাৰ ৰাস্তাটোতকৈ ভাল, কোনো গাত গোট নাই, একদম পোন ৰাস্তা ন, গাড়ীবিলাকো আহি ভাল লাগিলে বাৰু। আমাৰ তালৈ গ'লে মানেহে একদম ইফালে গাত, ইফালে যাব হাউলি, ইফালে যাব হাউলি, একদম গোটেই কঁকালত বিষ কৰি পঠিয়ায়। অঁ আমাৰ ৰাস্তাবিলাক ভাল কৰিলে, এই চৰকাৰে আকৌ নতুন কৰিলে নহয়, ৰাস্তাটো পকা কৰি দিলে। এতিয়া আমাৰ গাঁওখনত সেই কেঁচা ৰাস্তা নায়েই, চব পকা। পিছে জোঁৱাই ক'ত? দেখা দেখিয়ে নাই যে, নাই নেকি ঘৰত? আছে, আজি বোলো সেই মই দোকানলৈ নাযাওঁ, আলহী আহিব বুলি ক'লোঁ, সেইকাৰণে আপুনিয়ে যাওকচোন বুলি ক'লোঁ, দোকানখন খোলক দিয়া, আকৌ দোকানখন বন্ধ থাকিলে বহুত লোকচান হৈ যায় নহয়, সেইটো কাৰণে গ'ল আৰু খুলিবলৈ, দোকান খুলিবলৈ। আজিকালি বোলে সি সেই মদ পানী নাখায় বুলি কোৱা শুনিছোঁ, হয় জানো কথাটো? অঁ এই মদ পানী খাবলৈ কমাই দিছে বাৰু, আগৰ সমান নাখায় আৰু এতিয়া। আৰু তহঁতি বহ দেই, মই চাহ কওঁগৈ। এতিয়া দেখিলে, ভনীৰৰ ঘৰ সেই দুখীয়া বুলি কওঁতে আমাৰ ঘৰতকৈ বেছিহে বস্তু হ'লহি আহি। কথা এটা ক'লে নুশুনে, ময়ো ক'লোঁ বোলে সেই গোটতে সোমাওঁ, পইচা কেইটকামান লৈ কিবা এটা কওঁ, আমাৰ বোলে সেই নাকটো দীঘল যে, একদম পটককৈ লাজ লাগে বোলে গোটত পইচা ল'বলৈ। কষ্ট কৰিছে দেখা নাই কিমান? এইজনীয়ে যে কিমান কষ্ট কৰিব পাৰেও, একদম সৰুৰ পৰা কষ্ট কৰি গোটেই জীৱনটো কষ্টতে যাবগে চাগে আৰু। এতিয়াও কিমান যে কষ্ট কৰি থাকে। অঁ কষ্ট কৰিবই লাগিব, নিজে খাবৰ কাৰণে, নিজৰ পৰিয়ালটো পুহিবৰ কাৰণে কষ্ট কৰিবই লাগিব। পইচা দেখিয়ে হৈছে কিবা, আপোনাৰ নিচিনা নহয়, ককাইৰে কিবা এটা দিয়া, সেইটোকে সেই চিকটি খাওঁতে আৰু গৈছেগে আৰু আমাৰ জীৱনটো। কথা একদম মৰিলেও নুশুনে। মই কিমান কৈ আছোঁ বোলো সেই সম্পত্তিটোকে ভাগ কৰি পেলাই আছোন বোলো,
যিমানকণ পাম পাম আৰু ভাগত নাই ককায়েকে সেই বছৰেকৰ মূৰত খাবলৈ ভাতকেইটা দিয়া ধানকেইটা সেইকেইটাকে খাই মেলি যেনে তেনে জীয়াই কৰি আছোঁ আৰু সেনেকৈ জীয়াই থকানো বা জীয়াই থকা হ'লনে বাৰু ৰ'বা এইবাৰ কিবা এটা ফাইচলা কৰিবগৈ লাগিব। ভাগ কৰিবলৈও নিদিয়ে তাকো সেই সমানে সমানে আকৌ কষ্টও নকৰে আমি বেছিকৈ বেবাৰী খটা দৰে খাটিব লাগে সিহঁতে ওপৰতে লয় আপোনাক কিমান ক'লোঁ বুজি নাপায় অজালা অকৰা পৰাই আপোনাক একদম ঠগি ঠগি খালে এই ৰ'বা এতিয়া সেই আলহী ফুৰিবলৈ আহিছোঁ এইবিলাক কথা নুলিয়াবা আৰু এইজনীৰ আগত এইবিলাক কথা নক'বা এনেই তাই ইমান কষ্ট কৰি খাই বৈ জীয়াই আছে আকৌ যেতিয়া মই এইবিলাক দুখৰ কাহিনীবিলাক কৈ দিওঁ তাইৰ মনটোতে দুখ কৰিব নক'বা এতিয়া এইবিলাক কথা বাদ দিয়া। ককাইদেউ হেত এই পালেহি পালোহি পিছে যোৱাই কি তুমি দোকানৰ পৰা আহিলা দোকানলৈ গৈছে বুলি কোৱা শুনিছিলোঁ। এই দোকানখন আকৌ নগ'লেও নহয় সেইকাৰণে বোলো ময়ে যাওঁ আজি ময়ে খুলি দিলোঁগৈ অকণমান সোনকালেও আহিলোঁ ক'লে নহয় বোলে আলহী আহিব সেইকাৰণে বাকী নবৌ ভালনে আছোঁ দেই যেনে তেনে বাকী তোমাৰ স্বাস্থ্যটো বাৰু আগতকৈ ভাল দেখিছোঁ বাৰু শকত হ'লা আগতকৈ মই কি কয় শকত হ'লো নেকি মোক আকৌ খিনাইছ বুলি গালি পাৰি থাকে এজনীয়ে একদম খিনাইছ বুলি ইমানখিনি ভাত দি দিয়ে খাবলৈ মই শকতে হৈছোঁ তাৰমানে শকত দেখিছোঁ আকৌ তোমাক বহুত দিনৰ মই দেখাৰ কাৰণে নে কি নে বাৰু ঠিক আছে বহক মই ভিতৰলৈ যাওঁচোন কিনো কৈছে এইকেইজনী তই আকৌ বেছি সেই ককাইৰে নবৈ আহিছে বুলি আকৌ বহুত এগাল বিস্কুট চিস্কুট দি নিদিবি আকৌ শেষ কৰি নেপেলাবি আপোনাৰ এইবিলাক বকিব হ'লেই নে সেই ইমান ডাঙৰকৈ নক'ব সেই সিহঁতে শুনি পাব ইমান দিনৰ মূৰত আহিছে অকণমান ভালকৈ মাত কেইটামান দিবচোন এই ভাবিব নহ'লে সিহঁতে বুলিব সিহঁতে অহাৰ কাৰণে আমি বেয়া পাইছোঁ বুলি ভাবিব বাৰু নকওঁ বাৰু একো নকওঁ বাৰু মই মনে থাকিম এই খালি বেছিকৈ শেষ নকৰিবি আৰু একদম বৰ এইখিনি ভাত শাক নিদিবি কমকৈ দিবি হ'ব দিয়ক সেইবোৰ চিন্তা কৰিব নালাগে আপুনি খালি আপুনি ইমান ডাঙৰকৈ নক'ব সিহঁতৰ আগত বাৰু সেইবোৰ ঠিক আছে বাৰু সেইবিলাক নকওঁ বাৰু মই খালি অকণমান চাবি মই কিন্তু হেৰি আকৌ চিন দি থ'ম আকৌ কিমান খুৱাইছ কিমান দিছ চাবি আকৌ চিনতকৈ বেছি তললৈ গ'লে দিগদাৰ আছে কিন্তু আচৰিত মানুহ আপুনি ইমান কৈ আছোঁ বোলো সেই নালাগেচোন মানুহখিনি আগতে বকি থাকিবলৈ কথা এষাৰ নুশুনে যাওক বোলো আপুনি সিহঁতৰ লগত কথা পাতি থাককে ঠিক আছে যাওঁ বাৰু খালি এই কথাটো মনত ৰাখিবি চিন দি থৈ যাম আকৌ চিনতকৈ তলত বেছিকৈ গ'লে মানে দিগদাৰ আছে কিন্তু সিহঁতৰ পৰা মানে সুখ শান্তি নাপালোঁ আৰু জীৱনটো ইমান দিনৰ মূৰত বোলো সেই ঘৰলৈ ককাই নবৌহঁতে আহিছে আৰু সিহঁতকো যদি ভালকৈ এসাঁজ খুৱাব নোৱাৰোঁ বাৰু কি বুলি ভাবিব বাৰু মোক এই মানুহটো মানে কম নহয় দেই ফিটা মাৰি থৈ যায় বোলে এতিয়া আচৰিত